হে দোস্ত আপোনালোকে জীৱনত কিমান টকা স্কেমৰ কথা শুনিছে মিনিমাম 10 লাখ 20 লাখ 1 কৰোৰ তো এইটো শুনিছে চাগে আপোনালোকে এক মাহত ইমান টকা স্কেম হৈছে কিন্তু আজি মই আপোনালোকক এটা ঘটনাৰ বিষয়ে ক'ম যিটো আমাৰ 25 আগষ্ট 2026 তাৰিখে ৰাতি 12টা বজাত ঘটি গ'ল গাইজ মানে 1 ঘণ্টাত 8 কৰোৰ টকাৰ স্কেম এইটো গাইজ কোনো বেংকৰ পৰা স্কেম হোৱা নাই না কোনো সাধাৰণ জনতাৰ লগত হৈছে গাইজ যিটো মানে ভাবিব নোৱাৰি 1 ঘণ্টাত 8 কৰোৰ টকাৰ স্কেম ক'ত কেনেকৈ স্কেম হ'ল জানিবলৈ বলক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ তো নমস্কাৰ সকলোকে মোৰ নাম ৰাহুল আৰু মই আজি আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ আহিছোঁ যিটো শুনি আপোনালোকে চাগে ভাবিব এইটো এনেকুৱা হ'ব পাৰে নেকি যিটো গাইজ ইণ্ডিয়াত ঘটি গ'ল যোৱা 25 আগষ্টৰ 12টা বজাত মানে কি ঘটিছে গাইজ মই কৈছোঁ এইটো ডাইৰেক্ট এদিনত ঘটা ঘটনা নহয় গাইজ মানে এনেকুৱানো কি ঘটনা যিটো ঘটনা আজি ছ'চিয়েল মিডিয়া পূৰা হিলাই আছে গাইজ মানে এইটো ঘটনা মই আজি আপোনালোকক গোটেইখিনি কৈ আছোঁ ভিডিঅ'টো শেষলৈ চাই থাকা নহ'লে স্কিপ কৰি দিলে একো বুজি নোপোৱা তো চাই থাকা তো ওপৰত এটা পেজ আহি আছে গাইজ এই পেজটোত আপোনালোকে যাই ভিজিট কৰিব পাৰে এই পেজটো ডাইৰেক্ট এদিনত বনোৱা নাই গাইজ এইটো বনাইছে কেইদিনমান আগত পেজটোৰ নাম চাওক 25 আগষ্ট 2026 ইনষ্টাগ্ৰামত পেজটো বনাইছিল তাতে এজন ল'ৰা আহে মানে মানুহ এজন আহে আৰু মাস্ক পিন্ধি আহি খেলে ডাইৰেক্ট এটা লাইন লিখি কয় যে 25 আগষ্টত এনেকুৱা কিবা এটা ঘটনা ঘটিব যিটো মোৰ ইয়াতে গম পাব তাৰপিছত কি হ'ল মানুহবিলাকে তাক ফ'ল' কৰি জানিবলৈ বিচাৰিলে যে কি ঘটনা কি হ'ল তো এনেকৈ ফ'ল' কৰি আছে আৰু সিও এনেকৈ পোষ্ট দি থকাৰ পিছত আহি গ'ল সেই দিনটো যিদিনা তেওঁ মানে ফাইনেল পোষ্ট কৰিছে মানে ৰিল এটা পোষ্ট কৰিছে তাৰপিছত কি কৰিছে ষ্টৰি দিছে ষ্টৰিবিলাক চাই লওক এনেকুৱা মানে 24 ঘণ্টা বাকী আছে আৰু 12 ঘণ্টা বাকী আছে তো এনেকুৱা মানুহবিলাক পূৰা টানি লৈছে সেইফালে মানে কি ঘটিব তাৰপিছত তেওঁ কি কৰিলে যেতিয়া 12টা বাজিল মেইন ঘটনাটো তাতে লাগিল মানে মেইন ঘটনাটো কি হৈছে তেওঁ ক'লে যে 12টা বজাৰ আগত 2-3 মিনিটত এটা ষ্টৰি দিছে কৈছে মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰা আৰু জইন কৰাৰ লগে লগে আপোনালোকে তাতে গম পাব এনেকুৱা কি বস্তু যোৱা নিশা ৰাতি 12টা বজাত মানুহবিলাকে সেই পেজটোৰ দ্বাৰা টেলিগ্ৰামত গ'ল টেলিগ্ৰামত যোৱাৰ লগে লগে তাত কি কৰিছে চাৰ্জ লগাই দিছে মানে পে'মেণ্ট কৰিলেহে ভিডিঅ'টো চাব পাৰিব তাৰপিছত মানুহে কি কৰিলে পে'মেণ্ট কৰিব ষ্টাৰ্ট কৰি দিলে আৰু পে'মেণ্ট কিমানকৈ কৰিব লাগিব 500 ৰুপিজ তো বহুতে ভাবিব কি বস্তু চবেই মাজতে এটা এক্সাইটমেণ্ট জাগি গৈছে গাইজ তো চাবৰ কাৰণে সিহঁতে মানে কি কৰিলে সেই যোৱাকালি ৰাতি 12টা বজাত পে' কৰি দিলে আৰু ভিউজ চাক টেলিগ্ৰামত কিমান ভিউজ আছে যে 1 কিবা এনেকুৱা কিবা এটা ভিউজ আছে মই এটা স্ক্ৰীনশ্বট দিছোঁ চাই লওক পেজটোত যাইলে ভাবক এজন মানুহৰ পৰা 500 টকাকৈ গৈছে 1 লাখ কিবা মানুহে তেওঁক সেই পে'মেণ্টটো দিছে তাৰপিছত কি কৰিছে ভিডিঅ'টো কি হয় ভিডিঅ' গম পাইছে লগাই দিছোঁ চাওক আপোনালোকে এইটো হৈছিল এটা মটিভেশ্যনেল ভিডিঅ' যিটো কাৰণত মানুহে ইমান দিনৰ পৰা ৱেইট কৰি আছিল আৰু সেই ভিডিঅ'টো কি বোলা এটা মটিভেশ্যনেল ভিডিঅ' গাইজ পাগল কৰি দিব মানুহক তো ইমান মানুহ চাইছে সেই ভিডিঅ'টো আৰু পে'মেণ্ট কৰিছে 500 ৰুপিজকৈ ইমান মানুহ পে'মেণ্ট কৰিছে গাইজ 5 কৰোৰতকৈ অধিক পইচা তেওঁ কামাই লৈছে 1 ঘণ্টা মিনিমাম আধা ঘণ্টামানতে তো ভাবক কিমান ডাঙৰ স্কেম কৰিছে মানে মাইণ্ডছেটটো চাওক কেনেকৈ মানুহক ডাইভাৰ্চ কৰি দিছে এনেকুৱা কৰি খালে যে ইমান পইচা কামাইছে গাইজ আধা ঘণ্টাত 5 কৰোৰতকৈ অধিক পইচা পাইছে তেওঁলোকে দিছে টেলিগ্ৰামে এইবাৰ দিব তেওঁক যোনে মানে ভিডিঅ' চেনেলটো বনাইছিল তাতে তেওঁক দিব তো এইখিনি আছিল 1 ঘণ্টাত বা আধা ঘণ্টাত স্কেম কৰিলে 5 কৰোৰ টকাতকৈ অধিক তাৰে পিছত মানুহবিলাক পাগল হৈ গৈছে মানে ইমান কেনেকৈ মানে মাইণ্ডছেট লগাইছে ভাবক যিহেতু তেওঁৰ মাস্কখন ঢাকা আছিল না গাইজ কোনো মানে ধৰিব পৰা নাই কোন ল'ৰা কোন মানুহ তো আপোনালোকেও এইবাৰ পাই মানে চিকিউৰ হৈ যাওক বহুতে কৰিছে বহুত ইণ্ডিয়াৰ ৰিলছত পাই আছে চাগে এইকেইদিন এই যে কইনা মানুহ মানে 1 ঘণ্টাত কেনেকৈ কৰোৰপতি হ'ব পাৰি তো মাইণ্ডছেট লগাইছে তেওঁ কিছু লগাইছে মানুহৰ মাইণ্ডছেট ডাইভাৰ্চ কৰি দিছে তেওঁ হিপনটাইজ কৰি দিছে বুলি কয় যে সেনেকুৱা হৈছে 1 ঘণ্টাত 8 কৰোৰ টকা ধেমালি 5 কৰোৰতকৈ অধিক তেওঁ এতিয়া ক'ত আছে কি আৰু কি কোনে আৰু গম পাব তো গোটেইখিনি মই ক'লোঁ তো এনেকুৱা ৰিলছৰ পৰা আপোনালোকে সাৱধানে থাকক কাৰণ বহুতো এনেকুৱা স্কেম হৈ থাকে ছ'চিয়েল মিডিয়াৰ দ্বাৰা
তো ধন্যবাদ গাইজ।